মাকৰ নিচিনাকৈ এনেকৈ মৰম কৰিলে আৰু ময়ো মহিলাগৰাকীৰ কপালতে এটা চুমা খালোঁ। এইটোতো মোৰ একদম ডাঙৰ অপৰাধ হৈ গ'ল আৰু গোটেই বিজেপিয়ে উলিয়াই দিলে যে ই চুমা বাবা উলিয়াই দিলে যে ই চুমা বাবা, ই মুছলিম মহিলাৰ চুমা খাই ই চুমা বাবা, এনেকৈ বুলি উলিয়াই দিলে। ময়ো ক'লোঁ বোলো হয় মই চুমা বাবাই ভাই, তহঁতিহে এনেকুৱা সন্তান জন্ম হ'লি অসমত যি মাকক এদিনো চুমা খোৱা নাই, আৰু তহঁতিহে একমাত্ৰ তহঁতৰ মাহে আছে যাৰ মাকে এই সন্তানক একবাৰো চুমা খোৱা নাই। মই যিগৰাকী মাতৃ, তেওঁ মুছলমান হ'ব পাৰে, তেওঁ লেতেৰা ড্ৰেছ হ'ব পাৰে, তেওঁ দুখীয়া হ'ব পাৰে, কিন্তু তেওঁ এগৰাকী মাতৃ, তেওঁ এগৰাকী মা। আৰু সেই মাগৰাকীয়ে মোক যেতিয়া সাৱটি ধৰিছে, ঘৰটো ভাঙি দিছে, কান্দি তেওঁ থাকিব পৰা নাই, তেতিয়া তেওঁক সান্তনা দিবৰ কাৰণে এটা চুমা খোৱাটো মোৰ মানুহ হিচাপে দায়িত্ব। আৰু এই দায়িত্ব পালন কৰাৰ কাৰণে কোনোবাই যদি মোক বেয়া পোৱা, তেতিয়াহ'লে তেনেকুৱা বেয়া পোৱা মোক পাই থকা তোমালোকে। মই এনে